हेलो एवरीवन आजिर भिडिओলৈ স্বাগতম জনাইছো। আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যে এতিয়াৰ পৰা কেৱল শক্তি উৎপাদনতে ব্যৱহাৰ নহব কয়লা। অসমৰ কয়লাৰ পৰা অতি মূল্যৱান পদাৰ্থ আহৰণৰ কৌশল আৱিষ্কাৰ অসমীয়া বিজ্ঞানী ডক্টৰ বিনয় কুমাৰ শইকীয়াৰ। যে কেন্সাৰ ৰোগৰ ককসমূহ চিনাক্তকৰণৰ ক্ষেত্ৰত কয়লাৰ পৰা উৎপাদন কৰা এই কাৰ্বন কোৱান্টাম ডট ব্যৱহাৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। যে সমগ্ৰ বিশ্বতে অসমৰ কয়লাৰ এটা নতুন পৰিচয় দিবলৈ সক্ষম হৈছে এগৰাকী অসমীয়া বিজ্ঞানীয়ে। যে অসমৰ গুণগত দিশৰ পৰা কম মানৰ কয়লাৰ বিকল্প ব্যৱহাৰৰ ওপৰত চলাইছিল এই গৱেষণা। এতিয়াৰে পৰা কেৱল শক্তি উৎপাদনতে ব্যৱহাৰ নহব কয়লা, অতি নিম্ন মানৰ কয়লাৰো থাকিব চাহিদা। কাৰণ অসমৰ কয়লাৰ এটা কাৰ্বন কোৱান্টাম ডট নামৰ পদাৰ্থ আহৰণৰ কৌশল আৱিষ্কাৰ কৰিছে যোৰহাটৰ NISTৰ বিজ্ঞানী ডক্টৰ বিনয় কুমাৰ শইকীয়াই। আৰু অসমৰ এইজন বিজ্ঞানী ডক্টৰ বিনয় কুমাৰ শইকীয়ালৈ ভাৰতৰ বিজ্ঞান ক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান শান্তিস্বৰূপ ভাটনাগৰ বঁটা প্ৰদান কৰে। যে চলিত বৰ্ষৰ বাবে শান্তিস্বৰূপ ভাটনাগৰ বঁটা লাভ কৰিছে অসমৰ প্ৰসিদ্ধ বিজ্ঞানী ডক্টৰ বিনয় কুমাৰ শইকীয়াই। আৰু এই সন্মান লাভ কৰা ডক্টৰ বিনয় কুমাৰ শইকীয়াই হ'ল পঞ্চমগৰাকী অসমীয়া। পৰৱৰ্তী খবৰ, নিৰ্বাচনৰ পূৰ্বে কৰা ঘোষণা ৰাখিব নোৱাৰিলে মুখ্যমন্ত্ৰীয়ে। যে মাইক্ৰ' ফাইনেন্সৰ ঋণ লোৱা মহিলাসকলক ঠগিলে, সংবাদমেল পাতি মন্তব্য অখিল গগৈৰ। যে ধেমাজিৰ কেবিনেটত হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকৃত স্বৰূপটো ওলাই পৰিল বুলি উল্লেখ কৰি অখিল গগৈয়ে কয়, মাইক্ৰ' ফাইনেন্সৰ কণ্ট্ৰল আইনখন চৰকাৰে কিয় কাৰ্যকৰী নকৰিলে। যে মুখ্যমন্ত্ৰীয়ে মাইক্ৰ' ফাইনেন্সৰ ঋণ লোৱা মহিলাসকলক ঠগিলে, মুখ্যমন্ত্ৰীয়ে প্ৰবঞ্চনা, প্ৰতাৰণা আৰু বিশ্বাসঘাতকতা কৰিছে। নিৰ্বাচনৰ পূৰ্বে কৰা ঘোষণা ৰাখিব নোৱাৰিলে মুখ্যমন্ত্ৰীয়ে আচলতে সকলোৰে ঋণ মাফ কৰিব বিচৰা নাই। যে পূৰ্বতে 12,500 কোটি টকা ঋণ মাফ কৰিম বুলি কৈ এতিয়া 1,800 কোটিহে ঋণ মাফ কৰিব বিচাৰিছে চৰকাৰখনে। এইদৰে কেইবাটাও মন্তব্য কৰে অখিল গগৈয়ে। পৰৱৰ্তী খবৰ, যে মেঘালয়ত নিশেষ হ'ব কংগ্ৰেছ, প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাহ 14জন বিধায়কে কৰিব পদত্যাগ। যে কংগ্ৰেছত পুনৰ মুখ্যাম আঘাত, এইবাৰ মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাহ 14জনকৈ বিধায়কে ত্যাগ কৰিব কংগ্ৰেছ। কংগ্ৰেছ ত্যাগ কৰি এই আটাইকেইজনে যোগদান কৰিব তৃণমূল কংগ্ৰেছত। বিগত কেইটামান দিনত তৃণমূল কংগ্ৰেছৰ নেতৃত্বৰে সৈতে যোগাযোগ অব্যাহত ৰাখিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমায়ে। পৰৱৰ্তী খবৰ, প্ৰধানমন্ত্ৰী পোষণ যোজনাৰ অধীনত মধ্যস্থ ভোজন, 11 কোটিতকৈ অধিক শিশুৱে পাব এই সুবিধা। বিদ্যালয়সমূহত মধ্যস্থ ভোজনৰ ৰাষ্ট্ৰীয় প্ৰকল্প, যাক পূৰ্বতে মধ্যস্থ ভোজন আঁচনি বুলি জনা গৈছিল, আৰু এতিয়া ইয়াক প্ৰধানমন্ত্ৰী পোষণ যোজনা হিচাপে নামাকৰণ কৰা হৈছে। আঁচনিখনে এতিয়াৰ পৰা প্ৰাক-প্ৰাথমিক শ্ৰেণীৰ বাবেও গৰম খাদ্য পৰিৱেশন কৰিব। যে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কয়, কেন্দ্ৰীয় চৰকাৰে অহা 5 বছৰত এই প্ৰকল্পটো 99,06,173 কোটি টকা ব্যয় কৰিব। ইয়াৰ ভিতৰত আছে তিথি ভোজন, সামাজিক অডিট, সামাজিক পুষ্টি উদ্যান আদি, যি প্ৰকল্পটো সফল কৰাত সহায় কৰিব। যে প্ৰধানমন্ত্ৰী পোষণ যোজনা বৰ্তমান চলি থকা মধ্যস্থ ভোজন আঁচনিৰ সৈতে সংযুক্ত কৰা হ'ব। প্ৰকল্পটো ৰাজ্য চৰকাৰৰ সৈতে যুটীয়া উদ্যোগত চলোৱা হ'ব, কিন্তু কেন্দ্ৰই প্ৰকল্পটোৰ বেছিভাগ বিত্তীয় ব্যয় বহন কৰিব। যে প্ৰধানমন্ত্ৰী পোষণ যোজনা 5 বছৰৰ বাবে আৰম্ভ কৰা হ'ব আৰু কেন্দ্ৰীয় চৰকাৰেও ইয়াৰ বাবে ব্যয় নিৰ্ধাৰণ কৰিছে। প্ৰকল্পটো বৰ্তমান মধ্যস্থ ভোজন প্ৰকল্পৰ সৈতে সংযুক্ত কৰা হ'ব। প্ৰকল্পটো কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ সহায় চলিব যদিও কেন্দ্ৰই প্ৰকল্পটোৰ বেছিভাগ ব্যয় বহন কৰিব বুলি জানিব পৰা গৈছে। আন এক গুৰুত্বপূৰ্ণ খবৰ, দেশৰ এয়াৰ ইণ্ডিয়া কোম্পানী ব্যক্তিগতকৰণ, 68 বছৰ পিছত পুনৰ টাটাৰ হাতলৈ এয়াৰ ইণ্ডিয়া। আগন্তুক সময়ত চৰকাৰে শীঘ্ৰে এই ঘোষণা কৰাৰ সম্ভাৱনা। এয়াৰ ইণ্ডিয়াক লৈ ডাঙৰ খবৰ, চৰকাৰী কোম্পানী এয়াৰ ইণ্ডিয়া এতিয়া টাটা গ্ৰুপৰ নিয়ন্ত্ৰণলৈ আহিব। এয়াৰ ইণ্ডিয়াৰ বিক্ৰী প্ৰক্ৰিয়াত টাটা গ্ৰুপে আটাইতকৈ বেছি মূল্য লগাই বিড জিকিছে। যে সংবাদ প্ৰতিষ্ঠান ব্লুমবাৰ্গৰ ৰিপৰ্ট মতে এয়াৰ ইণ্ডিয়াৰ বাবে পেনেলে টাটা গ্ৰুপ নিৰ্বাচিত কৰিছে। আগন্তুক সময়ত চৰকাৰে শীঘ্ৰে এই ঘোষণা কৰাৰ সম্ভাৱনা আছে। চৰকাৰৰ উদ্দেশ্য ডিচেম্বৰ 2021লৈ এয়াৰ ইণ্ডিয়াৰ চুক্তি সম্পূৰ্ণ কৰা, আৰু চৰকাৰে নিজৰ বিনিয়োগৰ টাৰ্গেট পূৰণ কৰিবলৈ এই চুক্তি শীঘ্ৰ সম্পূৰ্ণ কৰিব বিচাৰিছে। পৰৱৰ্তী এক ডাঙৰ খবৰ, RSSক প্ৰত্যাহ্বান জনাবলৈ কংগ্ৰেছে গঠন কৰিলে জৱাহৰ বাল মঞ্চ। 7 পৰা 17 বছৰ বয়সৰ শিশু কিশোৰক দিব নীতি আদৰ্শৰ প্ৰশিক্ষণ।
যে হিন্দুত্ববাদৰ বিৰোধিতা আৰু ধৰ্ম নিৰপেক্ষতাৰ প্ৰতি দেশৰ শিশু কিশোৰক আকৃষ্ট কৰাৰ লক্ষ্যৰে কংগ্ৰেছে গঠন কৰিলে এই মঞ্চ। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘক প্ৰত্যাহ্বান জনোৱাৰ লক্ষ্যৰে কংগ্ৰেছে গঠন কৰিলে জৱাহৰ বাল মঞ্চ। কংগ্ৰেছে RSSৰ বালাগোকুলমৰ দৰে এটা নতুন বিভাগ জৱাহৰ বাল মঞ্চ আৰম্ভ কৰি শিশুসকলৰ মাজত নিজৰ প্ৰসাৰতা বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। কংগ্ৰেছে নতুন প্ৰজন্মক আকৃষ্ট কৰাৰ উদ্দেশ্যেৰে ৰাষ্ট্ৰীয় পৰ্যায়ত জৱাহৰ বাল মঞ্চ স্থাপন কৰিছে। কেৰালাৰ কংগ্ৰেছ নেতা তথা শিশু অধিকাৰ কৰ্মী GV হৰিক এই মঞ্চৰ মুৰব্বীৰ দায়িত্ব দিয়া হৈছে। এই বিভাগটোৱে 7 পৰা 17 বছৰ বয়সৰ শিশুসকলৰ মাজত কাম কৰিব। যে কংগ্ৰেছ দলৰ আনুষ্ঠানিক ঘোষণা হোৱাৰ পিছত এতিয়া এই মঞ্চ কেৰালা আৰু সমগ্ৰ দেশতে সম্প্ৰসাৰিত কৰা হ'ব। JVMৰ জৰিয়তে দেশৰ 7 পৰা 17 বছৰ বয়সৰ শিশুসকলক RSSৰ হিন্দুত্ববাদৰ বিৰুদ্ধে আৰু ধৰ্ম নিৰপেক্ষতাৰ সপক্ষে প্ৰশিক্ষণ দিয়া হ'ব বুলি হৰিয়ে জনাইছে। অৱশ্য RSSৰ তুলনাত এই সংগঠনটোৱে কিমান দূৰ সফলতা লাভ কৰিব সেয়া হ'ব লক্ষণীয়।